সো গুড মৰ্ণিং সুপ্ৰভাত সকলোলৈকে মই চানুভাই ডিম্পল সোণোৱাল আজি আপোনালোকৰ মাজত পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। বহুত দিনৰ মূৰত এইকেইদিন বিশেষ অলপ ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ' বনাব পৰা নাই, আৰ্নিং কৰিবলৈও সময় পোৱা নাই, এক্সাৰচাইজ কৰিবলৈ সময় পোৱা নাই। दोस्तों तो जागो दोस्तों जागो, अपनी नींद को छोड़ो और सपनों के पीछे दौड़ो। 16 তাৰিখৰ পৰা এপ্লাই হৈ গ'ল ABUBSI কামাণ্ডো সকলোখিনি মুঠ 2350টা। আপোনালোকক মই লিষ্টখন দি দিম ভিডিঅ'ৰ যোগেদি। যিসকলে যিটো পষ্টৰ বাবে যোগ্য আবেদন কৰিব আৰু লাগি যাওক, বিচনাৰ পৰা উঠক আৰু আৰম্ভ কৰি দিয়ক নিজৰ বাবে। 1 বছৰ বা 2 বছৰ নিজৰ বাবে, কেৱল নিজৰ বাবে। একো চিন্তা নকৰিব, একো ভয় নকৰিব, পোষ্ট কিমান আছে কি আছে সেইটোক লৈ মাথা নেমাৰিব। প্ৰথম কথা, কাৰণ আপোনাক এটা পোষ্ট লাগে, আপুনি এটা পোষ্টৰ বাবে দৌৰক। পোষ্টৰ কথা চিন্তা কৰাতকৈ নিজৰ ফিজিকেলৰ কথা ভাবক আৰু ডায়েট মেইনটেইন কৰিব আৰু কেনেকুৱা ধৰণৰ কি কৰিলে ভাল হয় যদি জানিব বিচাৰে, যদি কিবা টিপছ লাগে, যিমানখিনি মই পাৰোঁ সিমানখিনি মই দিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰি জনাব। বৰ্তমান মই ঘৰতে আছোঁ, ৰানিং কৰিবলৈ আহিছোঁ। আমাৰ লগৰ AB আৰু কামাণ্ডো যিসকল পাইছিলে তেওঁলোক ট্ৰেইনিঙত আছেগৈ এতিয়াও। যিহেতু মই UBত চিলেক্ট কৰিলোঁ, কামাণ্ডোত মই নগ'লোঁ। আপোনালোকে মোক গালি নাপাৰিব কামাণ্ডো নোযোৱাৰ বাবে। সেইটো মই জানি বুজিতো মানে 2টা পোষ্ট লওঁ বুলি লোৱা নাই চাকৰি। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। SSC ঠিক তেনেদৰে মেডিকেল দিব নগ'লোৱেই জানি বুজি। তো কষ্ট কৰিছিলোঁ, কষ্ট কৰাৰ বাবে কোনটোত আহিব কোনটোত নাহিব গম পোৱা নাছিলোঁ। সেইকাৰণে শেষৰলৈকে কষ্ট কৰি গৈছিলোঁ আৰু সেই হেতুকে 2টাকৈ চাকৰি পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া মই UBত চিলেক্ট কৰিলোঁ, জইনিং কৰিলোঁ। জইনিং হৈ গ'ল আমাৰ 10 তাৰিখৰ দিনাখন। সেইদিনাখন আমাৰ জইনিং হ'ল, এপইণ্টমেণ্ট পালোঁ। আমি সেইদিনাখন ঘৰৰ পৰা একেবাৰে ওলাই গৈছিলোঁ, কিন্তু বিশেষ তেওঁলোকৰ আদেশত, তেওঁলোকৰ বিশেষ কাৰণবশতঃ আমি ঘৰলৈ আহিব লগা হ'ল। বাকী লগৰ AB আৰু কামাণ্ডো সকলো আছেগৈ এতিয়াও। তেওঁলোকে কাম জাৰি কৰি আছে, দেখি আছোঁ ভিডিঅ'বোৰ, ভাল লাগিছে। আমিও গৈ আছোঁ। 22 তাৰিখে যোৱাৰ কথা আছিল আমাৰ, কিন্তু এতিয়া 22 তাৰিখে নহ'ব, আকৌ আমাক 2 দিন পিছুৱাইছে। 24 তাৰিখলৈ আমি যাব লাগিব। তো 24 তাৰিখে গৈ আছোঁ আমি লাচিত বৰফুকন পুলিচ একাডেমি দেৰগাঁও। লগ পাম সকলো UB সকলক, UB বন্ধু বান্ধৱীসকলক লগ পাম, ভাল লাগিব। এইকেইদিন আছোঁ ঘৰতে, অলপ ব্যস্ততা আছিলে সেইকাৰণে এক্সাৰচাইজ কৰিবলৈ সময় পোৱা নাই। আজি আহিছোঁ, অলপ ৰানিং কৰিলোঁ। যিহেতু তাত দেখিছোঁ কষ্ট হৈছেগৈ ল'ৰাবোৰৰ গৈ, কাৰণ ইমান দিন দৌৰা নাই, কোনো এক্সাৰচাইজ নাই। যিসকলে কৰি আছিলে তেওঁলোকৰতো ভালেই হৈছে, তেওঁলোকে তাত কষ্টটো সহ্য কৰিব পাৰিছে। কিন্তু ঘৰত যদি অকণ চেষ্টা কৰি নাযাওঁ, কষ্ট কৰি নাযাওঁ, তাত গৈ অৱস্থা বেয়া হ'ব, সেইটো বুজি পাইছোঁ। তো সেই হেতুকে অলপ কষ্ট কৰি লৈছোঁ এইকেইদিন, যাতে তাত গৈ অলপ কষ্টটো কম হয় ট্ৰেইনিঙত। বাকী নতুন পোষ্টৰ বাবে আবেদন কৰক সোনকালে আৰু লাগি থাকক, ভালদৰে চেষ্টা কৰক, হৈ যাব আপোনালোকৰ এইবাৰ। আমি যিদৰে চেষ্টা কৰিছিলোঁ, সপোনৰ পিছত দৌৰিছিলোঁ, আপোনালোকে সপোনৰ পিছত দৌৰা আৰম্ভ কৰি দিয়ক। এইবাৰ সপোন পূৰ হ'ব আপোনাৰ। দৃঢ়তাৰে লাগক, পঢ়া শুনা সকলো কৰক, কাৰণ SIও ওলাইছে যেতিয়া পঢ়িব লাগিব, আৰু SSC GD আছে, GDৰ বাবে পঢ়িব লাগিব। 2টা বস্তু কণ্টিনিউ কৰক, লগতে কৰক, তেতিয়া আৰামছে কোনোবা নহয় কোনোবা এখিনিত, কোনোবা নহয় কোনোবা এটা পোষ্টত আপোনাৰ লাগি যাব। 2350টা টোটেল পোষ্ট আছাম পুলিচৰ বাবে, আৰু SSC GD জানেই কিমান আছিলে পোষ্ট, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত মই জনাইছিলোঁ। তো আপোনালোকে ভিডিঅ'বোৰ চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কিবা যদি জানিব লগা থাকে বুলি ভাবে অকণমান আপোনালোকে জনাই দিব কমেণ্টত। মই তেতিয়া আপোনালোকক আকৌ নতুন ভিডিঅ' বনাই আপোনালোকক চেষ্টা কৰিম বুজাই দিবলৈ বা কৈ দিবলৈ কাৰণে। আৰু আপোনালোকক ক'ব বিচাৰোঁ যে আছাম কামাণ্ডোৰ লাষ্ট ইয়েৰ যিটো ভেকেঞ্চি আছিলে, তাত 156টা পোষ্ট আছিলে কামাণ্ডোৰ, অল আছাম। তাত আৰু 8টামান আছিলে নেকি স্পৰ্টছৰ, যিটোত মই স্পৰ্টছত কোনো নাই, তো সেইটো কাৰণে মই নাই পোৱা সেইটো। তো মোৰ কম্পিটিশ্যন 156টা, আৰু ST আছিলে অনলি 16টা। তো তাৰ মাজৰ পৰা এটা
মানে পষ্ট বুটলি আনিবলৈ সক্ষম হৈছিলোঁ, সেইটো গৌৰৱেৰে ক'ব পাৰোঁ। তো সেইটো কাৰণে পষ্টৰ ওপৰত আপোনালোকে গুৰুত্ব নিদিবই। আপোনালোকে কেইটা পষ্ট আহিছে, কি পষ্ট আহিছে, সেইটোতো মাথাই নামাৰিব। তো লাগি যাওক মানে আপোনালোকে মানে সকলোখিনি শেষ কৰি দিয়ক। আৰু এইবাৰ আছাম পুলিচৰ কম্পিটিশ্যন হাই হ'ব, কিবা হ'ব, সেইটো বাদ দিয়ক। আপুনি নিজৰ কম্পিটিশ্যন নিজেই, আপুনি নিজকে সময় দিয়ক। আৰু আপুনি নিজকে এনেকুৱা বনাওক যাতে আপোনাৰ কোনো কম্পিটিশ্যন হ'ব নোৱাৰে। আৰু এটা কথা মই কৈ থওঁ আপোনালোকক, আপোনালোকে পাছত এইটো কথা ৰিয়েলাইজ কৰিব। অসম আৰক্ষীত এইবাৰ হ'বলগীয়া যিটো নতুনকৈ নিযুক্তি হ'ব, আবেদন চলিছে, তাত ৰিটেনৰ এটা বহুত গুৰুত্বপূৰ্ণ মানে হ'ব, মানে ৰিটেন বহুত গুৰুত্বপূৰ্ণ হ'ব। একচুৱেলি ৰিটেনত বহুত মানে খেলটো খেলি যাব বহুতে। ফিজিকেলতো আছেই কম্পিটিশ্যন, কিন্তু ৰিটেনত যিসকলে ভালদৰে ৰিটেন পঢ়া শুনা কৰি ৰিটেন দিব, তেওঁলোকে গেমটো মাৰি যাব কিন্তু। আৰু এক্সট্ৰা মাৰ্কছ যিসকলৰ আছে, কাৰণ ইউবিত পষ্ট বেছি আছে, গম পাইছেই। সেইহেতুকে পঢ়া শুনাটো কৰি থাকিব লাগিব। আৰু ৰানিঙৰ যদি মই এটা বেছিকেলি যদি টাইম এটা আপোনালোকক কওঁ, বিশেষকৈ ল'ৰাসকলৰ বাবে মই কৈছোঁ 11:30 এপ্ৰক্স আপোনালোকে ট্ৰাই কৰক। বাকীকেইটা এক্সিলেণ্ট, লং জাম্প, চিনা আৰু 11:30 ট্ৰাই কৰক। এটলিষ্ট 2 বছৰ সময় পাব, বা 1 বছৰ সময় পাব, বা 2 মাহ সময় পাব, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আপুনি ট্ৰাই কৰক যাতে 11:30 লাগিব। ভয় কৰিবলগীয়া কথা নহয় কোনো, কিন্তু চেষ্টা কৰিলে সকলো সম্ভৱ হ'ব, সেইটো মই বিশ্বাস কৰোঁ। কাৰণ মই চেষ্টা কৰিছিলোঁ আৰু মোৰ তেনেকৈ টাইমিং আহিছিলে। তো সেইটোৱে আৰু, লাগি থাকক, ভাল হ'ব। সকলোলৈকে ধন্যবাদ জনাই মোৰ ভিডিঅ'বোৰ এনেকৈ আগলৈকে চাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে সুধিব পাৰিব, আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। যদি ভুল হয় কিবা এটা, আপোনালোকে মোক আঙুলিয়াই দেখাব। আৰু এটা নতুন আপডেট আহিছে অসম আৰক্ষী, সেইটো আপোনালোক শেহতীয়াকৈ জনাই থওঁ যে ইউনিফৰ্মৰ যোৰ পিন্ধি ইউনিফৰ্মযোৰ মৰ্যাদাটো হেৰুৱাবলৈ মানা কৰিছে। মই অলপ বহলাই কৈ দিছোঁ কথাটো। কোনো ধৰণৰ অফিচিয়েল কথা বতৰা ছ'চিয়েল মিডিয়াত যাতে আলোচনা নহয়, আৰু ইউনিফৰ্মযোৰ পিন্ধি যাতে কোনো অনৈতিক কাৰ্য নহয়, ভিডিঅ' চিডিঅ' প্ৰস্তুত নকৰে, কোনো ধৰণৰ নিগেটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট নকৰে, সেইটোক লৈ বিগ আপডেট এটা আহিছে, ডাঙৰ আপডেট এটা আহিছে। তো সেইটো সকলোৱে মানি চলিব। মানি চলিলে ভাল হ'ব, সন্মান কৰিব সেই বস্তুটোৰ প্ৰতি, ভাল লাগিব। ধন্যবাদ। জয় অসম।